নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ ফ্ৰেণ্ডছ। আজি হৈছে শুক্ৰবাৰ আৰু শুক্ৰবাৰৰ ব্লগ এইটো। ৰাতিপুৱা এতিয়া বাজিছে 11টা। কাম বন কৰি গা মূৰ চুই ধুই উঠিলোঁ, ভাবিছোঁ ব্লগটো আৰম্ভ কৰি থওঁ। বহুদিন হ'ল ব্লগ দিয়া হোৱা নাই, মাজে মাজে কেতিয়াবা সময় পালে দিওঁ আৰু। তো এনেই মোক এজনে কমেণ্ট কৰিছে যে মোৰ বোলে ব্লগ হেনো 1% মাত্ৰ ভাল লাগে, বেছি ভাল নালাগে। আৰু মই আদা নহৰু পিঁয়াজ এইবোৰে দেখুৱাই থাকোঁ, বেলেগ একো দেখুৱাব লগা নাই। চাওক, মই যিহেতু ৰেচিপি দিওঁ আদা নহৰুৱে দেখুৱাব লাগিব। মইনো আৰু বেলেগ দেখুৱালে, মই যদি কাৰ্পেণ্টাৰ হ'লোঁ হয় বা কাপোৰৰ বিজনেছ কৰিলোঁ, কাপোৰ দেখুৱালোঁ হয়, কাঠ দেখুৱালোঁ হয়, বালি চিমেণ্ট এইবোৰ দেখুৱাই থাকিলোঁ হয়। আচলতে ইউটিউব চেনেলটো যাৰ যিটোত ৰাপ সেইটোহে কিন্তু ফুটি উঠে। কোনোবাই কথা ভালকৈ ক'ব জানে সেইটোক লৈ ভিডিঅ' বনায়, কোনোবাই ভালকৈ ৰান্ধিব জানে সেইটোক লৈ ভিডিঅ' বনায়। তো মানে যোনে যিটোত আৰু কোনোবাই খেলিব জানে সেইটো লৈ। গতিকে মই আৰু এজনে কমেণ্ট কৰিছে যে ভিডিঅ' দিলে ডিম্পুৰ নিচিনা দিব লাগে, ডিম্পু বৰুৱাৰ নিচিনা ভিডিঅ' দিবা, নহ'লে ভাল নালাগে যি টি ভিডিঅ'। চাওক, ডিম্পু বৰুৱাৰ নিচিনা তেওঁ হৈছে এজন ল'ৰা মানুহ, আৰু তেওঁৰ নিচিনা আমি লাখ লাখ টকা খৰচ কৰি বাহিৰত যাব নোৱাৰোঁ। আমিতো লাখ লাখ টকা ইউটিউবৰ পৰা পাই থকা নাই। আমি হৈছোঁ এগৰাকী সাধাৰণ হাউচ ৱাইফ। গতিকে ল'ৰা ছোৱালীৰ লগত ব্যস্ত থাকি তাৰ মাজত যিখিনি সময় পাওঁ, যিকণ সময় পাওঁ সেইখিনি সময়ত অকণমান মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো কৰোঁ বা পিছত চাম বুলি আৰু। গতিকে চৰি, মই ডিম্পুৰ নিচিনা কৰিব নোৱাৰিম। আৰু আগতো বাটত কিবা এটা ভ্লগ বনাওঁতে মোক কৈছে বাটৰুৱা ভ্লগাৰবিলাকক ভাল নালাগে। তেন্তে আপোনালোকে কওক কি কৰিম। এটা মই ভ্লগ দিছিলোঁ ৰাইডাৰ কংকনৰ লগত, ইউটিউবাৰ যে ৰাইডাৰ কংকনৰ লগত দিছিলোঁ, কংকন তালুকদাৰৰ লগত। সেইটো ভ্লগতো কমেণ্ট কৰিছিলে যে মই বাইদেউ বাটৰুৱা ভ্লগাৰবিলাকক আমি বেয়া পাওঁ, বাটে ভ্লগ নবনাব। ঘৰত ভ্লগ বনালেও বেয়া পায়, বাটত ভ্লগ বনালেও বেয়া পায়। তেন্তে কি কৰিম কওক। আৰু মোৰ ইমান খং উঠিল সেই ভ্লগটোত, ইমান বেয়া বেয়া কমেণ্ট আহিলে, তো মই ভ্লগটোৱে ডিলিট কৰি দিলোঁ। আপোনালোকে মোৰ চেনেলটোত গৈ চাব পাৰে। কংকন ৰাইডাৰক লগ পোৱা ভ্লগটো মোৰ বহুতখিনি ভিউ আহিছিলে, কিন্তু মই বেয়া কমেণ্ট যদি আহে কমেণ্টটোও ডিলিট কৰোঁ আৰু ভিডিঅ'টোও ডিলিট কৰি দিওঁ। আৰু ডিম্পু বুলি কোৱা সেই কমেণ্টটোও মই ডিলিট কৰি দিছোঁ, কিন্তু মই ভিডিঅ'টো বাৰু ডিলিট কৰা নাই। এতিয়া আৰু মনিটাইজ হোৱা চেনেলত ইমান ভিডিঅ' ডিলিট কৰি থাকিলেও বেয়া, তেতিয়া মনিটাইজ হোৱা নাছিলে মোৰ সেইটোত। এইটো ভিডিঅ'ত কিন্তু হৈছে, যিটোত দিছে আৰু ডিম্পু বৰুৱাৰ দৰে দিব বুলি, কিন্তু কমেণ্টটো মই ৰিমুভ মাৰি দিছোঁ। ভাল নালাগে মোৰ বেয়া কমেণ্টবোৰ থাকিলে। তো বেলেগ আৰু বিশেষ কৈ নাথাকোঁ। মোৰ হাজবেণ্ডে কি কৰি আছে বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাইছোঁ ৰ'ব। হাজবেণ্ডক দেখুওৱাৰ আগতে মই এটা বস্তু দেখুৱাওঁ। আপোনালোকে বাৰু কোমোৰাৰ সুঠি কৰেনে পকা কোমোৰাৰ? মই হ'লে কৰোঁ প্ৰত্যেক বছৰে। এইবাৰো যিহেতু এটা পকা কোমোৰা এনেদৰে আছিলে, আৰু আমাৰ কোমোৰা এনেকৈ কোনেও নাখায়। কেতিয়াবা হাঁহৰ লগত বা খাচীৰ মাংসৰ লগত, পাঠাৰ মাংসৰ লগত নহয়, খাচীৰ মাংসৰ লগত দিলে খোৱা যায়। কিন্তু সদায়তো আৰু হাঁহৰ মাংস বা খাচীৰ মাংস নাথাকে। গতিকে ডাঙৰ কোমোৰাটো কি কৰিম, সেয়েহে ভাবিছোঁ ৰ'দো দিছে আজি, সুঠি অকণে কৰি থৈ দিওঁ। আৰু সুঠি কৰি খালে কিন্তু বহুত ভাল লাগে। মাংসৰ লগত মিক্স দি খাব পাৰি, খাৰ খাবও পাৰি, আৰু চিকেনৰ লগতো দিব পাৰি, আৰু খাচীৰ মাংসৰ লগতো দিব পাৰি, হাঁহৰ মাংসৰ লগতো দিব পাৰি। সুঠি মানে বুজি পাইছেনে আপোনালোকে? শুকাই থওঁ যে, মই এনেকৈ কোমোৰাটো ধুনীয়াকৈ বাকলি গুচাই ল'ম গোটেই কোমোৰাটো, আৰু ধুই পখালি ভালদৰে ল'ম। বাকলি গুচোৱা হোৱাৰ পাছত এয়া চৰিয়াটোত লৈছোঁ পানী। খাই কিন্তু খুবেই সোৱাদ লাগে। যিসকলে খাই পাইছে তেওঁলোকে বুজি পাব, আৰু যিসকলে খাই পোৱা নাই নিশ্চয় আজিৰ মোৰ ভিডিঅ'টো চাই তেওঁলোকেও, যদি বৰ্তমান পকা কোমোৰা সকলোৰে ঘৰত, গাঁৱত বা চহৰত হ'লেও পায় বজাৰত, আৰু গাঁৱত হ'লেতো ঘৰতে পায়, এনেকৈ পকা কোমোৰা যদি ঘৰতে থাকে তেন্তে এনেকৈ ভালদৰে বাকলি চাকলি গুচাই ধুই পখালি লৈ সুঠি কৰি মানে শুকাই থৈ দিব পাৰে। তো মোৰ ধুই লোৱা হৈ গ'ল। এতিয়া মই চালনীখনত লৈছোঁ, হাত চাত ভালদৰে ধুই ল'লোঁ। এনেও লেতেৰা নাথাকে ভিতৰত বাকলিটো গুচোৱাৰ পাছত, তথাপি এবাৰ ধুই লোৱাটো নিয়ম হয়নে নহয়, ধুই ল'লে ভাল লাগে। এতিয়া মই ধুনীয়াকৈ পাতল পাতলকৈ এনেদৰে কাটি দিম। একেবাৰে খুব পাতলো কৰিব নালাগে, নহ'লে শুকালে আকৌ চালনীখনতে লাগি ধৰে, এৰুৱাবই নোৱাৰি, আৰু বনালেও ভাল নালাগে। অকণ ডাঠ আৰু অকণ পাতলৰ মাজত কোমোৰাখিনি এনেদৰে কাটি ল'ব। এয়া দেখিছে মই যেনেদৰে কাটি লৈছোঁ। আৰু কাটি লৈ প্ৰখৰ ৰ'দত 2-3 দিন দিলে ধুনীয়াকৈ কোমোৰাৰ সুঠি হৈ যায়। তাৰপাছত টেমাত ভৰাই, আজি মই আপোনালোকক শুকোৱাটো দেখুৱাব নোৱাৰিম, কাৰণ আজি মই ৰ'দত দিমহে। শুকাওঁতে যিহেতু 2-3 দিন লাগিব, গতিকে মোৰ ভ্লগটো যিহেতু আজিৰে হয় এদিনতে, গতিকে মই শুকোৱাটো আপোনালোকক দেখুৱাব নোৱাৰিম। যেনেদৰে আমি এটা যে টেঙা আছে সুঠি কৰি থওঁ, তেনেকৈ এয়া মোৰ কটা হৈ গ'ল। এতিয়া এয়া প্ৰখৰ ৰ'দত পূৰা দিছোঁ, 2-3 দিন লাগি যাব।
এতিয়া দেখিছে হাজবেণ্ডক কি কৰি আছে চাওকচোন। আমাৰ মানে চোফাখন এয়া এখন চোফা তাৰমানে খুৰাবোৰ খুলি গৈছিলে, বেয়া হৈছিলে, এয়া মামৰ ধৰি বেয়া হৈছিলে, এতিয়া নতুনকৈ কিনি আনিছে লগাব। কি বুলি ক'ব? ভালে হ'ব, ডাবল পইচা হ'ব। লগতে লোহাৰো কাম কৰা পৰা এয়া ইটা ইটা কাটি আছে। তাৰপিছত কিমানকৈ লৈছে এটা সুৰাত? 90 টকা। এইকেইখনত লগাব নালাগে, এইকেইখনত বেছি এৰিয়া নাই, সেইখনতে লগাই থওঁ। এটাত 90 টকাকৈ লৈছে যদিও কিন্তু এইবাৰ খুৰাকেইটা খুবেই মজবুত, খুবেই ভাল, লাষ্টিং কৰিব। আৰু এয়া দেখিছে খুব মজবুত, কিন্তু যোৱাবাৰৰকেইটা এনেই আৰু লগাই থৈছিলে কি সেইকাৰণে বেছি মজবুত নহয়, পটককৈ বেয়া হৈ গ'ল, মানে সোনকালে বেয়া হৈ গ'ল। 12টাত 90 টকাকৈ হ'লে মইতো হিচাপত পাক্কাই জানাই। আৰু এতিয়া এয়া দেখিছে ধুনীয়াকৈ এনেদৰে মাৰি দি আছে চাৰিওফালে। গজালকেইটা গজাল নে স্ক্ৰুপ? তেনেহ'লে মাৰিকে দি আছে, হেৰি কৰি নেদে ঘূৰে ঘূৰে ইমান মাথা মাৰি কোন। আৰু গধূলি তাই বনোৱা পকৰীৰে আমি চাহ পানী খাই উঠিলোঁ। পানী নহয়, চাহ খালোঁ। খাই মেলি এইকেইটাক দিছোঁ পঢ়িব। তই কি ভাবি আছা? তাক তই বুলি ক'লে বিৰাট খং উঠে পঢ়াৰ সময়ত, বা এনেও যদি তাক তই বুলি মাতো বিৰাট খং উঠে। সেইকাৰণে মই তাক খং কৰিবৰ কাৰণে বেছিকৈ তই বুলিহে কওঁ। আৰু এইজনী একদম মাজেদি পূৰা খেতাটো দীঘলকৈ গাঁৱলীয়া তিৰোতা মানুহৰ নিচিনা ফালি লৈছে, লৈ পঢ়ি আছে বাৰু। ইহঁতৰ লগত বেছি কথা পাতি নাথাকোঁ। মই যাওঁ এতিয়া পাকঘৰত। দুপৰীয়া নহয়, ৰাতিৰ ভাত বনাম। কি বনাম আজি? ককনাট চিকেন। সেইদৰে ভালকৈ পঢ়িছা জানো? কি ডাঙৰকৈ কৈছো ন? অ' মাই গড। বাবা কি কয় তাই? মই এতিয়া ক'ত নাম কৰিম? তাৰমানে তোমালোকে পঢ়া বুলি যায় নামঘৰত। মই এতিয়া কি বুলি কম? মাছ বেছি মই মানে ইহঁতক কওঁ ডাঙৰ হ'লে চব্জি বেপাৰী হবি, মাছ বেপাৰী হবি, যা সেই কৰিয়ে খাবি, তাকে বোলে কওঁ বোলে। কোনো কাম সৰু নহয়, ঠাট্টা নকৰিম। আৰে ঠাট্টা কৰা নাই, তথাপিতো ডাঙৰ মানুহ হ'ব, ভাল হ'বতো অলপমান লাগে ন। ভালকৈ পঢ়া শুনা কৰিলেহে ভাল হ'ব। বা মোৰ ডাইলগ আজি দিছে বোলে ডাঙৰ হ'লে মই বোলে কওঁ মাছ বেছি চব্জি বেছি খাবি। তই এতিয়া ভালকৈ যদি ককনাট আৰু নাৰিকল, ককনাট আৰু আঁঠুৱাখন ফ্ৰেণ্ড দেখিছেনে? ডেংগু আহিছে ন আজিকালি। দিনত যদি আমি শুওঁ ন, আঁঠুৱাটো নি কেনে শুওঁ ডেংগুৰ পৰা ৰক্ষা পাবৰ কাৰণে। কিন্তু আমি ভাটিবেলাই যে শুওঁ, সেই খুৱাই আমাৰ কেতিয়াবা 7টাও বাজি যায়, 7:30টাও হৈ যায়। ভাটিবেলা খোৱাৰ পাছত আমি আৰু উঠিব পাহৰি যাওঁ। গতিকে মই কি কৰিছোঁ, আঁঠুৱা তেনেকৈ থৈ দিছোঁ। পিছত আৰু ৰাতি শুবৰে হ'ব। এতিয়া ভাত বনাব সোমাইছোঁ। মানে কি বনাম আজি, সিহঁতে কোৱাৰ আগতে মই এয়া নাৰিকল, মানে ডাব নাৰিকল আনিছিলে। ডাব মানে পুৰত হৈছে, আৰু পুৰত হোৱাত পানীখিনি আমি খালোঁ। খাই মেলি এয়া পিচি হেৰি কৰি থৈ গৈছোঁ। আৰু মই বহুত কৃপণ, সকলোৱে কয়। গতিকে মই কি কৰিছোঁ, মাংস কি কৰিছে হাজবেণ্ডে আনিছে বেছিকৈ 1.5 কিলো চিকেন আনিছে। মই আধা বইল কৰি মেলি ভিনেগাৰ নিমখ চিমখ দি বইল কৰি থৈ দিছোঁ মানে কি ফ্ৰিজত থৈ দিম। আৰু এইখিনি লৈছোঁ ফ্ৰাই কৰি, এইখিনি ধুনীয়াকৈ হালধি নিমখ দি তেলত ধুনীয়াকৈ একেবাৰে কৰকৰীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। বনাম কিহেৰে? নাৰিকলেৰে। আৰু ইয়াতে লৈছোঁ আদা নহৰু নহয়, পিঁয়াজ, আদা নহৰু। তাৰপাছত আদা নহৰু পিচি লৈছোঁ। এতিয়া মই বনাম, ইয়াতে দিম মিঠাতেলখিনি দি দিওঁ। কেৰাহী গৰম হৈছে। তেল বেছি দিব নালাগে, নাৰিকলৰ পৰা তেল উঠিব। আৰু চিকেনটো ভাজি লোৱাই হৈছে অলৰেডি। তেল গৰম হৈছে, মই দালচেনি দি দিলোঁ অকণমান। আৰু দালচেনি, ইলাচি আজি মোৰ নাই, গতিকে মই পিঁয়াজে অকল দিম। পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি লওঁ, কেঁচা গোন্ধটো যোৱালৈকে।
পিঁয়াজখিনি ভজা হ'ল, আদা নহৰু এয়া এচামুচ দি দিছোঁ। যিটো অকণমান বঢ়াই দি আকৌ আদা নহৰুখিনিও ভাজি লওঁ। আদা নহৰু পিঁয়াজ ভজা হোৱাৰ পাছত মই দিলোঁ জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু হালধি গুড়ি দি ভালদৰে লাৰি দিলোঁ। নাৰিকল পিচি কেনে যিখিনি মানে মিক্সাৰ জাৰত পানী আছিলে মানে হাতটো উঠি কথাখিনি ভুল লাগি গ'ল, মানে মিক্সাৰ জাৰটো ধোৱা পানীখিনি দি দিলোঁ। দি এতিয়া উতলিলেই উতলাত দি দিম মই এতিয়া চিকেনখিনি। তেল আছিল বহুতখিনি দি দিলোঁ। দি দিলোঁ আৰু ফ্ৰেণ্ডছ মোৰ চিকেনখিনি যিহেতু ভজাই আছে গতিকে মই নাৰিকলটো হ'ব লাগিব ন, গতিকে নাৰিকলটো এতিয়াই দি দিলোঁ। নিমখটো দিলোঁ, ক'লোনে নাই। ভালদৰে লাৰি মেলি দিওঁ। নাৰিকলৰ যিটো কেঁচা পানী আছে সেই পানীখিনি নোহোৱা হ'লে হৈয়ে যাব মোৰ ৰন্ধা, কাৰণ মই চিকেনখিনি ভালদৰে হালধি নিমখ সানি ভাজি লৈছোঁ। এয়া মোৰ সম্পূৰ্ণ ভজা হৈ গ'ল নাৰিকল আৰু মাংস। নাৰিকলৰ পানী শুকাই গৈছে আৰু মাংসৰ পানী শুকাই গৈছে। এতিয়া মই দি দিম একেবাৰে হ'বৰ সময়ত যিটো পানী দিয়া যায় সেই পানীটো দি লাৰি দি আছোঁ। ভালদৰে লাৰি দিলোঁ। আৰু নাৰিকলেৰে বনোৱা যিকোনো আঞ্জা একেবাৰে কৰকৰীয়া ভাজি কৰিলে ভাল নালাগে, অকণমান এনেকুৱা হৈ থাকিব লাগে। বেছি জোলো নহয়, বেছি ভাজিও নহয়। তো এনেকুৱা ধৰণৰ কৰিলে মানে জোলখিনিৰে ধুনীয়াকৈ ভাতকেইটা খাব পাৰি। উতলিছে প্ৰায়, দি দিম মই এয়া ভজা গৰম মছলাৰ গুড়ি। খুবেই সোৱাদ লাগে এনেকৈ। আৰু নাৰিকল, ডাব নাৰিকল আছিলে যিহেতু, ডাব নাৰিকলৰ পৰা অকণমান পুৰঠ হৈছে, তো ল'ৰা ছোৱালীৰ কাৰণে ভাল। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে চেনি দিব পাৰে। মই আজি চেনি নিদিওঁ, কেতিয়াবা চেনি দিও বনাওঁ, আজি চেনি দিব মন নাই। ভালদৰে যেতিয়া উতলিব হৈ গ'ল মোৰ চিকেন আৰু নাৰিকলৰ ৰেচিপিটো। আগৰ পৰা যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণৰূপে চাই আহিছে তেওঁলোকে জানে মোৰ হাজবেণ্ডৰ লগত কিমান প্ৰব্লেম, কিমান কষ্ট হয় মোৰ হাজবেণ্ডৰ লগত। ইয়াকে মই এয়া নাৰিকলেৰে চিকেন বনাইছোঁ, কিন্তু নাখায় তেওঁ। চিকেন মানে যিখন চামুচেৰে লাৰিম সেই আঞ্জাখনে নাখায়, সেইখন চামুচেৰে যদি আৰু বেলেগ আঞ্জা লাৰোঁ। তো দালি বনালোঁ তেওঁৰ কাৰণে, আৰু এয়া আলু বইল কৰি লৈছোঁ, কণী বইল কৰি লৈছোঁ, ভাজোঁ। ইফালে মোৰ গৰমত অৱস্থা নাই। চিকেনখন হৈ গ'ল, দেখুৱালোঁ আপোনালোকক। এতিয়া মই কণী আৰু আলু বনাওঁ, বনাই মেলি মোৰ কামখিনি সামৰিম। আৰু এইকেইটা কি কৰি আছে চাওঁ ৰ'ব। আৰু ফ্ৰেণ্ডছ, ল'ৰা ছোৱালীয়ে আছে পঢ়ি, মই চালোঁ। মই এতিয়া চুপ থাকিম একদম, কাৰণ হাজবেণ্ডে ইয়াতে যদি মই পেক পেক পঢ়োঁ একদম দিব। তেওঁ বিল বনাই আছে আৰু মোক দুগালে দুচৰ মাৰিব। ইয়াত যদি মই মোবাইলটো উলিয়াই যদি ভ্লগ বনাওঁ, পেক পেক কৰোঁ, তেওঁৰ হিচাপত ভুল লাগি যাব। গতিকে পেক পেক নকৰোঁ, বাই বাই দিয়া।